खुलुमबाय बयखौबो बे समाव आङो मोननैसो सुंद' आपडेट लानानै फैलायबाय रायजोफोर सिगांनि बिटिसिआ गोख्रोंमोन आरो बर'फोरनि आखायावनो दङमोन नाथाय दानि बिटिआरआ आसामावसो थांफिनबाय बे बाथ्राया आं बुंनाय नङा बे बाथ्राखौ खौरांगिरिनि सिगाङाव बुंदों जन एटिं काटारा আগৰ বিটিসি টু ষ্ট্ৰং আছিল এটো বিটিসি আন্ডাৰতে আছিল বড়োসকলৰ বা ট্ৰাইবেল সকলৰ হাততে আছিল এতিয়া যোৱাবাৰ যেটো বিটিআৰ লগত এমওএস সহি কৰিছিল সেই সহি কৰোতে বোধহয় 2.9 নত কি লিখা আছে দ্যাট বুলে ডিস্ট্ৰিক্ট যিমান ডেভেলপমেন্ট কাম এইটো ডিসি জৰিয়তে কৰিব বুলি কৈছে जन एटिं काटारा बिनि अनगायैबो खौरांगिरिनि सिगाङाव गोबां बिबुंथि होदों नोंथांमोना बे भिडिअखौ जोबजासिम नायोब्ला गासैबो बाथ्राखौ नोंथांमोना आबुङैनो मोनथिनानै लानो हागोन আগৰ বিটিসি টু ষ্ট্ৰং আছিল এটো বিটিসি আন্ডাৰতে আছিল বড়োসকলৰ বা ট্ৰাইবেল সকলৰ হাততে আছিল এতিয়া যোৱাবাৰ যেটো বিটিআৰ লগত এমওএস সহি কৰিছিল সেই সহি কৰোতে বোধহয় 2.9 নত কি লিখা আছে দ্যাট বুলে ডিস্ট্ৰিক্ট যিমান ডেভেলপমেন্ট কাম এইটো ডিসি জৰিয়তে কৰিব বুলি কৈছে ডিসি বুলি কলে এইটো গভৰ্নমেন্ট অফ আসাম ডিসি চিফ মিনিষ্টাৰৰ কামে কৰে ডিসি টো তাৰ মানে বিটিসি প্ৰমোদ বড়ো সকলে নকৰে তেওঁলোকে এনে বহি আছে আসলতে দেখুৱাব নোখোজে তেওঁলোকে কিন্তু আসলতে এনে বহি আছে ৰবৰ ষ্টাম হিচাপে বহি আছে তেওঁলোকে এটো আমি অপোজ কৰিছো আগৰ পৰা আৰু কাৰ্বি আংলঙতো এটো কৰিবলৈ বিচাৰিছে 2.9 এগ্ৰিমেন্ট এমওএস এইটো আমি অপোজ কৰিছো এইটো যদি ইমপ্লিমেন্ট কৰে তেতিয়ালে আমাৰ 6 শিডিউল অটোনমি একেবাৰেই নাথাকে বিটিসি কেনেকৈ হৈ আছে এতিয়া বিটিসি টো মই জনামতে একো অটোনমি নাই তা ডিসি হে চলাই বুলি মই শুনিছো ডিসি চলাই মানে আসাম গভৰ্নমেন্টে চলাইছে আৰু তাত মিনিষ্টাৰ সকলে গৈ পেলাই এপ্ৰুভেল কৰি লয় নহয় জানো গৈ সপ্তাহত এবাৰ নে কিবা যায় তাত তেতিয়ালে মিনিষ্টাৰ যদি ডাইৰেক্টলি কৰে তাৰ মানে আসাম গভৰ্নমেন্টে কৰিছে এটো বিটিসি কৰা নাই তাৰ মানে বিটিসি হাতত নাই এতিয়া থ্যাংক ইউ মইতো চিনি পাইছে মোৰ নাম জয় কাটাৰ মই প্ৰেসিডেন্ট অল পাৰ্টি হিল লিডাৰ্স কনফাৰেন্স টু কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং আৰু ডিমা হাছাও এই তিনিটা ডিস্ট্ৰিক্টতে কৰে আমাৰ উদ্দেশ্যটো টু ডিমাণ্ড অটোনমাস ষ্টেট আন্ডাৰ আৰ্টিকল 244A আৰু টু ষ্ট্ৰেংথেন দ্য 6 শিডিউল যেটো 6 শিডিউল অলৰেডি আছে কিন্তু 6 শিডিউল আছে হলেও বিটিসিটো আমাৰ ইয়াতো কাৰ্বি আংলঙতো এই আইন মতে 6 শিডিউল মতে কামটো কৰা নাই এই কাৰণে যে আমি কাম কৰিব নোৱাৰো এতিয়া বোধহয় বিটিআৰটো অলপমান ইউজলেছ হৈ গ'ল নেকি এতিয়া কাৰ্বি আংলঙতো তেনেকা হৈ গ'ল আমি 6 শিডিউল থাকোতেও আমাৰ প্ৰভিজনতে নকৰা কাৰণে আমাৰ ট্ৰাইবেল মানুহ কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলঙত ৰিডিউস হৈ গ'ল একেবাৰে ৰিডিউস হৈ গ'ল লেছ দেন 50% হৈ গ'ল যেতিয়া 1951 কাৰ্বি আংলং বনাইছিলে তেতিয়া সময়ত ট্ৰাইবেল পপুলেশনটো 96% আছিলে এতিয়া 6 শিডিউলটো ইমপ্লিমেন্ট নকৰা কাৰণে স্পেশালি paragraph 2 sub paragraph 7 মতে ইলেকশন কন্ডাক্ট কৰিবলৈ আৰু ভোটাৰ লিষ্ট বনাবলৈ আইনটো লটো নবনালে এইটো কাৰণতে সবকে নন ট্ৰাইবেল যিবিলাকে বাংলাদেশৰ পৰা ৱেষ্ট বেংগল বিহাৰৰ পৰা আহে সবকে মানে ভোট দিবলৈ দিয়ে এই কাৰণে আমি আমাৰ পলিটিক্যাল ডেমোক্ৰেটিক পাৱাৰটো ডেমোক্ৰেটিক ৰাইটছটো আৰু পাৱাৰটো নন ট্ৰাইবেল সকলে কাঢ়ি নিয়া হ'ল এতিয়া কাৰ্বি আংলঙত সেইকাৰণে আমি ৰিজাৰ্ভেশ্যনো নাই পলিটিক্যাল পাৱাৰ নাই একো নাই এতিয়া উই আৰ ডিপেন্ডেন্ট অন দ্য মাৰ্চি অফ বংগ সেনাস এণ্ড বিহাৰ সেনাস তাত হলে স্যার আমি যেহেতু রাজনীতি ভাবে কিছুমান যেটো
সমস্যাৰ সন্মুখীন হৈ আছে এইটো আমি ট্ৰাইবেল হিচাপে ৰক্ষণা কৰিবৰ কাৰণে কি ব্যৱস্থা লোৱাটো অতি প্ৰয়োজন মই জানো এইটো মাই ষ্ট্ৰং বিলিফ আমাৰ নৰ্থ ইষ্ট নট অনলি আসাম বাৰু আমি আসামৰ কথাটো আগতে চিন্তা কৰি লওঁ আসামত যিমান ট্ৰাইবেল মানুহ আছে সকলোৱে ইউনাইটেড হ'ব লাগে এইটো কিন্তু এতিয়া আমাৰ মাজতে বা অন্য মানুহবিলাকে গভৰ্ণমেণ্ট এজেঞ্চিসকলে ইগনাইট কৰি দিয়ে আমাৰ মাজত কাজিয়া কৰিবলৈ দিয়ে কোকৰাঝাৰত আদিবাসী আৰু বড়ো কোনে কাজিয়া কৰাইছে কাৰ্বি আংলঙত বড়ো আৰু ডিমাচা আৰু কাৰ্বিসকলক কোনে কাজিয়া কৰাইছে এইবিলাক যদি চালে দেখিব এইটো গভৰ্ণমেণ্ট হাতৰ হাত আছে গভৰ্ণমেণ্ট সকলৰ হাত আছে এইটো আমাক কাজিয়া কৰিবলৈ আমি গভৰ্ণমেণ্ট চিফ মিনিষ্টাৰক আমি বিচাৰিছিলোঁ এই যিমান কাজিয়া হৈছিল সেইবিলাক কিমান ৰায়ত হৈছে এনকুৱাৰী কমিশ্যন তেওঁলোকে সদায় বনায় কাজিয়া কৰাৰ পাছত সেই এনকুৱাৰী কমিশ্যন আমাক দিব লাগে বুলি কৈছিলোঁ যদি আমাক নিদিয়ে তেতিয়াহ'লে এছেম্বলিত তেওঁলোকে প্লিজ কৰিব লাগে বুলি আকৌ আমি কৈছিলোঁ কিন্তু এতিয়ালৈকে ৰিপৰ্টটো এই এনকুৱাৰী ৰিপৰ্ট আমাক নিদিয়ে আৰু এছেম্বলিটো এইটো প্লেচ নকৰে তাৰমানে গভৰ্ণমেণ্টৰ কিবা হাত আছে তাত আৰু স্যাৰ যেহেতু বড়ো আৰু কাৰ্বিৰ মাজত কাৰ্বি আংলঙত এটা ঘটনা নিউজত এতিয়া ভাইৰেল হৈ আছে তাৰ বিষয়ে কি ক'ব কাৰ্বি আৰু বড়োৰ মাজত কেনেকা মিলা প্ৰীতি থাকিব লাগে সেইটো কাৰ্বি মাজত বুলি আপুনি ক'ব নালাগে এইটো হয় বিজেপি সকলৰ বিজেপি ৱৰ্কাৰ্ছসকলেহে কাৰ্বি হয় তেওঁলোকে বিজেপি ৱৰ্কাৰ্ছ হয় তেওঁলোকে তাত এই ইলেকশ্যন আহিব সেইকাৰণে তাত আকৌ বড়ো আৰু কাৰ্বি আৰু কুকি আৰু কাৰ্বি ৰেংমা আৰু কাৰ্বি কাজিয়া লগাবলৈকে খুব চেষ্টা কৰি আছে আমি আমাৰ অনুৰোধ আমি সজাগ হ'ব লাগে চুপচাপ থাকিব নালাগে আমি কাম কৰিব লাগে যে ট্ৰাইবেল সকলৰ মাজত কাজিয়া হ'লে আমাৰ একো নহ'ব কোনো ছাকচেছ নহ'ব আমি সকলোৱে ইউনাইটেড হ'ব লাগে বুলিয়ে ক'ব লাগে স্যাৰ কি ক'ব আপুনি যেহেতু